তাই প্ৰকৃতিৰ নন্দিনী। আজি হঠাতে মনত পৰিল কোনোবা উদাৰ আৰু দক্ষ কবিয়ে তোমাক লৈ লিখা ৰংচোৱা চুলি কছাৰে মায়াবিনী সুন্দৰী তুমি। মই জানো শব্দৰে মালা গুঠি কবিতা লিখি তোমাৰ মন মোহিব নোৱাৰো। নাই মোৰ তেনে প্ৰভাৱী কলম, সতেজ ভাৱনাৰ চিয়াহী। তথাপিও ভগা দাপোনৰ দৰে পৰি থকা মোৰ মনৰ পৰা এষাৰ কথা মই নিৰ্ভৰযোগ্যতাৰে কবলৈ পাৰিম। তোমাক দেখা পালে সৰগৰ মেনকাই হওক বা দুষ্মন্ত ৰজাৰ শকুন্তলাই হওক, হীনমন্যতা বোধ কৰি পূৰ্ণিমাৰ জনক সুধিব, উত্তৰ দিয়া কোন বেছি ধুনীয়া, তুমি, মই নে তাই? আৰু জোনাকৰ উত্তৰ হব, মোৰ জোনাকী পোহৰতকৈ উজ্জ্বল তাইৰ মুখনি, কলা মেঘতকৈ অতব্য তাইৰ চুলি কোছা, গোলাপৰ পাহিতকৈও কোমল তাইৰ উজ্জৰি, ৰামধেনুৰ সাতোটা ৰং আছে তাইৰ হাঁহিত, সবাততকৈ ধুনীয়া তাইয়ে, ধৰিত্ৰীৰ বুকুত তাই প্ৰকৃতিৰ নন্দিনী, তাই প্ৰকৃতিৰ নন্দিনী।